হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ খুবেই বেয়া। আজি সোণাক ডক্টৰক দেখাব আহিছোঁ। তাৰপিছত ডক্টৰে এডমিট কৰালে লগো তাৰ জ্বৰ আৰু তামাম বমি হোৱাৰ বাবে এতিয়া তাক চেলাইন দিছে। বহুত শাস্তি কৰে। আপোনালোকে দয়া কৰিবচোন, তাই জলদি ভাল পাওক বুলি। সেইবাবে এইকেইদিন ভিডিঅ' দিব পৰা নাই। হস্পিটেলত যাব অকণমান একদম ভৰিটো পূৰা ফুলি গৈছে তাই। আপোনালোকে দেখাই পাব। কি খবৰ সকলোৰে? এয়া হস্পিটেলত আছোঁ। আজি হস্পিটেলত আছোঁ। মোৰ শুনা বেমাৰ হৈছে, সেইকাৰণে জ্বৰ বমি হৈছে, কিন্তু হস্পিটেলত আছোঁ। এয়া হস্পিটেল চোৱাচোন, এয়া হস্পিটেল আছোঁ। এদিকে ৰন্ধা বঢ়া, এদিকে কেনেকৈ দেখাম। হাই হাই কোৱা, হাই হাই বুলি কৈছে। ভিডিঅ'টো বেয়া হৈছে, এনেকৈ বনাইছোঁ আৰু ইয়াত ভিডিঅ'টো এনেকৈ বনাই আছোঁ বাবাতে। কি খাই আছা? দেখিছানে চিলি খাই আছা? ইমান এটা ভাল নহয়। মই সেইদিনাখনে মোৰ হঠাৎ বাইক আহিব লগা হ'ল হস্পিটেলত, কাৰণ মোৰ ভাইটিটো বেমাৰ হ'ল, জ্বৰ হ'ল, বমি হ'ল। আপোনাৰ সকলোৱে দোৱা কৰিব যাতে ভাল হয়। ব'লক, এই হস্পিটেলত আছোঁ আজি। মই আহিব আজি মোক ভাঙি থাকিলে আৰু একদম মনত পৰি কিনে আজি মই হস্পিটেলত আহি গ'লোঁ। এদিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে চৰি, কাৰণ এইদিন সময় হোৱা নাই। হাই মাৰি দি, হাই দি, হাই বুলি কৈছে, হাই বুলি কোৱা। ভাইটি হাই কোৱা আকৌ। মোৰ ভয় লাগিছে দেই, একদম আন্ধাৰ মুন্ধাৰ বতাহখিনি দেখিয়ে একদম বতাহ বলি আছে। চোৱা, ইয়াতে মই আছোঁ, আন্ধাৰ মুন্ধাৰ পুৰা হৈ আছে। সেই দেখি একদম পুৰা কৰি আছা সকলোৱে কমেণ্ট কৰি জনাবা। মই ইয়াৰ হস্পিটেলতে আছোঁ ভিডিঅ' বনাবৰ কাৰণে। ইয়াতে আহিছোঁ, মাত আছে মই অলপ চাইডে এইকেইটা বনাওঁ, তাতে কাম তামাম খুলি হৈ আছে। সেইকাৰণে আপোনালোকে শুনাও নাপাব পাৰে মোৰ কথাবিলাক, সেইকাৰণে মই ইয়াতে আহিছোঁ। মই এইখিনি ভিডিঅ' বনাব নোৱাৰিলোঁ, আৰু আগতেও কিজানি নোৱাৰোঁ, পিছতহে পাৰিম, কাৰণ এতিয়া হস্পিটেলত আছোঁ। ঘৰত গ'লেহে ভিডিঅ' বনাব পাৰিম, এতিয়া নোৱাৰোঁ, কাৰণ তামাম খুলি হৈ আছে। সেইকাৰণে চোৱা, এদিকে আন্ধাৰ মুন্ধাৰ হৈ আছে, এদিকে কাৰণ লাইট দিয়া নাই। মই থকাখিনি লাইট চোৱা, এদিকে যায় আপোনালোকে দেখাই দিম সকলোকে।